গুড মৰ্নিং এভৰিৱান। আজি আমি 30 কিলোমিটাৰ লক্ষ্যৰে সাইকেলিঙৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আপোনালোকক গোটেই যাত্ৰাৰ দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম। সাইকেল লৈ সাইকেল পাই আহি থাকো অলপমান। সাইকেল লোৱা রাস্তাটো এখানে ভালে আছিল, এখানে এখন বেয়া রাস্তা কাম চলি আছে। আমি আজি সাইকেলিং কৰি থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ যে বাটৰ কাষত যিমান প্ৰাথমিক বিদ্যালয় আছে অসম চৰকাৰৰ, তো অসম চৰকাৰে কিন্তু এইবোৰ কণ কণ ল'ৰা ছোৱালীৰ স্পৰ্টছৰ ওপৰত কিন্তু ভালেখিনি গুৰুত্ব আৰোপ কৰিছে। কিয়নো আপোনালোকে স্ক্ৰীনত দেখিছে এই বিদ্যালয়বোৰত কিন্তু স্পৰ্টছৰ ভালেখিনি সাজ সৰঞ্জাম যোগান ধৰিছে। আৰু এনেকৈ যদি ইয়াতকৈ আৰু বেছি সাজ সৰঞ্জাম যোগান ধৰে তেনেহ'লে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে কিন্তু স্পৰ্টছৰ ক্ষেত্ৰখনত নিজকে আগুৱাই লৈ যাব পাৰিব বুলি আমি আশাবাদী। এইটো হৈছে চাপটগামৰ পৰা আপোনাৰ নয়াহাটলৈকে যোৱা এখন ৰাস্তা। কিমান কিলোমিটাৰ এইটো? 11 কিলোমিটাৰ। এই ৰাস্তাটো কনষ্ট্ৰাকশ্যন কামৰ লগত ইঞ্জিনিয়াৰ হিচাপে মানে অভিযন্তা হিচাপে জড়িত আছিলে মিষ্টাৰ হাফিজুৰ ৰহমান। তেখেতে মোৰ লগত আজি চাইকেলিং কৰি আছে। তো তেখেতৰ পৰা এই ৰাস্তাটোৰ বিষয়ে কনষ্ট্ৰাকশ্যন সম্বন্ধে দুই এষাৰ কথা ল'বলৈ চেষ্টা কৰিম। তো হাফিজুৰ দা কওকচোন কিমান কিলোমিটাৰ এইটো? নয়াহাট টু চাপটগাম আমি 11 কিলোমিটাৰ প্ৰজেক্ট আছিলে। হয়, এতিয়া আপোনাৰ আপুনি কি মানে হেৰি আছিলে কোৱালিটি কণ্ট্ৰলত আছিলে? কোৱালিটি কণ্ট্ৰলৰ সাইড ইঞ্জিনিয়াৰ আছিলে আপুনি? মোৰ ফাৰ্ষ্ট প্ৰজেক্ট হয় এইটো। আচ্ছা, আপুনি মানে আপোনাৰ ইঞ্জিনিয়াৰিঙৰ পিছত আপুনি ফাৰ্ষ্ট মানে ইয়াতে আপুনি প্ৰজেক্টত কাম ইনভলভ হৈছিলে। তাৰপিছত আপুনি কি কৰিলে পিছত? আপুনি এইটো প্ৰজেক্ট আমি কামটো ষ্টাৰ্ট কৰাৰ পিছত আমি ইয়াৰ পৰা এইটো কোনে কৰিছিলে? গৌতম কনষ্ট্ৰাকশ্যনে কৰিছিলে। হয়। তাৰপিছত আপুনি গভৰ্ণমেণ্ট চাকৰি পালে নে আৰু প্ৰাইভেট কৰিছিলে ক'ৰবাত? প্ৰাইভেটে কৰি আছিল। গৌতম কনষ্ট্ৰাকশ্যনত মই ভালেকেইদিন কেইবছৰ কৰিছোঁ মই। আচ্ছা। হয়, তাৰপিছত আপুনি পিছত গভৰ্ণমেণ্টত পালে? ইয়াৰ পৰা আমি বেলেগ আৰু প্ৰজেক্টৰ কাম চলি আছিল আমাৰ। ইয়াৰ পৰা মেইন আছিলোঁ আমি, এইটো আমাৰ মেইন প্ৰজেক্ট আছিলে। আচ্ছা। তো কিমান দিনত এইটো সম্পূৰ্ণ হৈছিলে ৰাস্তাটো? আপোনাৰ 1 year এবাৰ হৈছে। কিমান দিন হৈছে এইটো? মানে কেতিয়া হৈছিলে? কোন ইয়াৰৰ কথা এইটো? এইটো আপোনাৰ কনষ্ট্ৰাকশ্যন যেতিয়া হৈছিলে 2004-05 এইটো হৈছে 2022। তো ৰাইজ আপোনালোকে চাব পাৰিছে 2004ৰ পৰা 22লৈকে যদি আমি চাওঁ ডেট মিনছ প্ৰায় কিমান বছৰ? এফালে হৈছে আপোনাৰ 12 বছৰ আৰু 6 বছৰ, 18 বছৰ। তো 18 বছৰত ৰাস্তা চাওক, আমি ভাল বুলিয়ে ক'ব লাগিব।
ৰিপেয়াৰিং তো হৈ আছিলে মাজে 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 ৰিপেয়াৰিং হৈছে নহয় জানো অলপ চলপ ৰিপেয়াৰিং হৈছে ইমান মই নাছিলোঁ তথাপি কনষ্ট্ৰাকশ্যন আপোনাৰ মতে কি ভালেই হৈছিলে কনষ্ট্ৰাকশ্যন ভাল হৈছিলে ভাল construction বহুত হৈছিলে। বেয়া ৰাস্তা আছিল এইটো সবাই জানে চাপৰ্ট নহয় এইটো চাপৰ্ট মই ক'বই নালাগে ক'বই নালাগে, বহুত বহুত বেয়া ৰাস্তা, মই লগ আছিলে। পাইছোঁ একদম পুৰা বোকা পানীয়ে হয়, 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 কচুৰি ৰাস্তা বনাইছোঁ মাটি বিচাৰি হৰেণ হৈ গৈছিলোঁ আমি আচ্ছা আচ্ছা কিমান আচ্ছা জেগা কোৱাৰি ফুৰিছোঁ না ভাল 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 তো ইয়াতে আপুনি বহুত দিন পিছত আজি চাইকেলিং কৰিব পাৰি ভাল লাগিছে আপোনাৰ নহয় কম্পেকশ্যন নহয় আমি Compaction নহয়। হেৰি কৰি মানে চেণ্টি চইল কালেক্ট কৰি বা কম্পেক্ট আনিছোঁ আমি আচ্ছা 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 ঠিক আছে খুব ভাল লাগিছে আপুনি কনষ্ট্ৰাকশ্যন কৰা ৰাস্তাৰ মাজেদি আমি আজি চাইকেলিং কৰি আছোঁ আৰু আপুনিও বহুত দিন পিছত আহিছে ভাল লাগিছে এইটো ৰাস্তাত মই এতিয়া চাইকেল চলাই আছোঁ মই হয় অ'কে 15 অ'কে বছৰ পিছত অ'কে 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 মই থেংক ইউ ধুনীয়া ধুনীয়া ঠিক আছে ধন্যবাদ কনষ্ট্ৰাকশ্যন কমিটিৰ যিমান ইয়াতে জড়িত আছিলে সকলোলৈ ধন্যবাদ ঠিক আছে আমি চাইকেলিং কৰি থাকোঁ আৰু আপোনালোকৰ লগ পাম পুনৰ এটি নতুন ভিডিঅ' লৈ টিল দেন বাই বাই